নাজানি নাজানি তেলি নাজানি ৱেলকাম বেক টু মাই চেনেল। আপোনালোক সকলোৰে মই অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এতিয়া বাজি 12:30, আমি 12:30 বজাত ভাত বনাম। এতিয়া ময়ঙে খেলি আছে, দেখিছে। গাজৰ এটা দি দিছোঁ, পূৰা গাজৰটো লৈ ভিজি। আৰু মই এতিয়া ধুই আছোঁ শাক, জিলমিল শাক বনাম আজি। ফুলকবি, আলু, মটৰ, বিলাহী চব্জি আৰু জিলমিল শাকৰ ভাজি। ফ্ৰিজত জিলমিলখিনি থৈছিলোঁ, চাওক কেনেকৈ জি আছে, ওপৰলৈ মূৰ কৰি আছে পূৰা। মই ধুই কাটি থৈছিলোঁ, কিন্তু জিন্দা আছে। এয়া হ'ল আমাৰ দাদাই খাই আছে গাজৰ। কি খাইছা তুমি? গাজৰ খাইছা? ঐ তেলিকা। তো আমি বনাই থাকিম, আপোনালোকে চাই থাকিব। বাই বাই। কেৰাহী গৰম হৈ গ'ল, এতিয়া আমি ইয়াত তেল দি দিম। তেল মাৰিবলৈ মই ইয়াত কাটি লৈছোঁ সৰু সৰুকৈ নহৰু অকণমান। এতিয়া মই দি দিম জিৰা কেইটামান, আৰু মই কুটি লোৱা নহৰুখিনি। শাকৰ লগত নহৰু গোন্ধটো ভাল লাগে, সেইটো কাৰণে মই জিলমিল শাকৰ লগত নহৰু দিম তেল মাৰোঁতে। তো এতিয়া দি দিম শাকখিনি, অকণমান দিম হালধি, সোৱাদ অনুসৰি নিমখ, ভালদৰে লৰাই দিম। ভালদৰে সিজিবলৈ ঢাকন লগাই দিম। তাৰ সময়ত এই মহাজনাৰ দুষ্টামি মোক ভৰিত ধৰি খোজকাঢ়ি ঘূৰি ফুৰিছে। পটু, মই মামাম বনাইছোঁ, তুমি কি কৰিছা? ফুটু, এতিয়া খুলি দিওঁ। আমাৰ ভাজি অলৰেডি হৈ গৈছে। এতিয়া লাষ্ট ধনিয়া পাতা ৰেডি হৈ গ'ল, পূৰা গৰমে গৰমে। বৰ ধুনীয়া লাগে খাই। এতিয়া মোৰ দাদা একদম কামত বিজি, বেলনা মাৰি লৈ পূৰা কি কৰিছে ঠিকনা নাই, গজাল এটা হাতত লৈ আছে, মূৰটো খুন্দিয়াই আছে। গজাল মানে হাতুৰে নোসোমালেও সোমাই যাব এবাৰ। কৈছোঁ কেৰাহীত তেল দি দিলোঁ, গৰম হৈ গ'ল অলৰেডি। তো ইয়াত এতিয়া দি দিম কেইটামান জিৰা দি দিলোঁ, দেখিছে। এতিয়া মই ইয়াত দি দিম, এইখিনি মই ধুই ল'লোঁ, কবি, আলু, মটৰ কেইটামান, চব্জি বনোৱা হৈ গ'ল। এইখিনি দি দিলোঁ, এইখিনি ভালদৰে লৰাই ল'ম। দিম হালধি, সোৱাদ অনুসৰি নিমখ। এখন হাতে লৰাই আছোঁ, কেৰাহীটো ধৰিবলৈ উপায় নাই, এখন হাতত মোবাইল, কাষত ময়ং। শাকৰ যোনটো চৰচৰণি শব্দ হয়, সেইটোলৈ বৰ ভয় কৰে। বেলেগ বস্তুলৈ ভয় নকৰে, কিন্তু সেইটোলৈ বৰ ভয়। এতিয়া মই ঢাকন দি দিম, অকণমান দিবলৈ গেছৰ ফ্লেমটো কম কৰি দিম। চৰচৰণি শব্দটোলৈ ভয় কৰা ল'ৰাটো চাওক, কোচত হিৰো, একেবাৰে হিৰো, দেখিছে। মাৰিব লৈছে, একেবাৰে হিৰো নহয়, জিৰো, হয়নে? আহিলে কেনেকুৱা লাগিছে? কপনি কেনেকুৱা লাগিছে? ঠাণ্ডা? হাত ভৰি ধুই আহা, জোতা খোলা, তাৰপিছতহে বেটা। চেনিটাইজাৰ। Thank you. भगवान तुम्हारा मंगल करो। बाय बाय टू। आलू भाजी लम, आलू भिजाই ল'ম, ভালকৈ ভাজি ল'ম। এইখিনি ভালকৈ ভজা হৈ গৈছে ন। এতিয়া মই ইয়াত দি দিম বিলাহী, এটা বিলাহী কাটি লৈছোঁ, দি দিম। এবাৰ ঢাকন মাৰি দিম অলপ সিজিবলৈ। এতিয়া মই ইয়াত দি দিম খুন্দি লোৱা আদা নহৰুখিনি। গৈছে। এতিয়া আমি ইয়াত দি দিম গৰম পানী। চব্জি হৈ গ'লে ধনিয়া দি দিয়া শুনি। ৰেকৰ্ডিং কৰিছা নেকি? য়েছ। ব্লগ নাইছা? আমাৰ দাদা মাস্ক পিন্ধি আছে, চাওক। কোভিড প্ৰট'কল মানে চলোৱাৰ দৰকাৰ আছে, তুমি কি বুজিবা? সেইবোৰ চব মিছা কথা, ঠাণ্ডা লাগিছে। যি নহয়, এগুলি 2 চিগাৰেট। এয়া আমাৰ দাদা
বাপেকে চালাড কাটি থৈ চোৱা অৱস্থা জলকীয়া খাই আছে জলকীয়া খাই আছিলা কি লাগে ঠিক আছে মই বেটালা কাঢ়ি ল'ম তাৰপিছত কিয় কাৰণে খাইয়ে চাগে জলকীয়া আছে ভগৱান খাইটো থাকিলে পেট নকৰে আচ্ছা তাৰপৰা খাই জানো খাবা নেকি খাইডাল নাখাওঁ কিন্তু খাইডালৰ পৰা যিটো এনজাইমিটি ওলায় সেইটো খোৱাৰ ফলত সেইটো অ' দাদা যাব পেলোৱা হ'লে খেলা দাদা ভাত খাব হ'ল ব'লা আচ্ছা ভাত খাওঁগে হা মানুহ ভাত খাওঁগে নাজানি এই তেলি নাজানি ঐ আমাৰ নাচনী নাচনী পলালে আকৌ আহিলে নাচনী আহিলে ভাত খোৱা নোখোৱা আগতে দেখিছে এইবিলাক চালাড বনাব দিছিলোঁ ময়ঙে পূৰা চালাড কাৰ্পেটত পেলাই থৈছে চব্জি আহি গ'ল চিলি শাক হয় নাই কেনেকুৱা ধুনীয়া লিচা খাবলৈ দাদা ভাত খাওঁ কি অ' বেটা ভাত খোৱাহি ভাত খাই বৈ আজৰি হ'লোঁ বেটা ভাত খাই বৈ আজৰি এতিয়া আমি অকণমান কি কৰিবা দেখা খেলিম ইমান ঠাণ্ডা হৈছে বাহিৰত যাব নোৱাৰোঁ ভিতৰতে খেলিব লাগিব তাৰ হাৰথি এইটো নলগালে বহিব নোৱাৰোঁ থাকিবই নোৱাৰোঁ ইমান ঠাণ্ডা আৰু যোনসকল নতুন আছে সেইসকলে মোৰ প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু জনাব যে কেনে পালে ইমানতে সামৰিছোঁ বাই বাই